আজি আমি বনাম একদম সিম্পল ৰেচিপি এটা মাটনৰ ৰেচিপি আৰু যেটো আমি বনাম প্ৰেছাৰ কুকাৰত। প্ৰেছাৰ কুকাৰত বনোৱা মাটনটো খাবলৈ ধুনীয়া হয়, টেষ্টি হয় আৰু একদম কম সময়ত হৈ যায়। গতিকে সবে বনাব পৰা ঘৰতে, তো ময়ো বনাম। একদম কম সময়ৰ ভিতৰত 20-25 মিনিটত ৰেডি হৈ যাব। তাৰ কাৰণে প্ৰথমতে আমি দুটা পিয়াজ সৰু সৰুকে কাটি ল'ম। কাটি পিয়াজখিনি ধুনীয়া সৰু সৰুকে এনেকে এৰুৱাই ল'ম। তাৰপিছত লাগিব আমাক মই দুটা বিলাহী লৈছোঁ, পিয়াজ লৈছোঁ, আদা নহৰু লৈছোঁ, জলকীয়া লৈছোঁ। এতিয়া আমি কি কৰিম, এই পিয়াজ কেইটা আদা নহৰু কেইটা আমি ধুনীয়াকৈ পেষ্ট বনাম। তাৰপিছত যিটা বিলাহী আছিলে, বিলাহী জলকীয়াৰ আমি পেষ্ট বনাম। দুইটা পেষ্ট বনোৱাৰ পিছত আমি মছলা ল'ম। তেজপাত লৈছোঁ, আমি লং ইলাইচি, জালুক লৈছোঁ আৰু মাটনখিনি লৈছোঁ। এনেকৈ মাটনটো ধুনীয়া চাই আনিব। মাটনটো ভাল হ'লে মানে টেষ্টটো বেছি হয়। তাৰপিছত আমাৰ ইয়াৰ মছলাখিনি পিঁয়াজ আৰু যিখিনি আমি পেষ্ট বনাই লৈছোঁ, ইয়াৰ বিলাহী জলকীয়াৰ যিটো পেষ্ট সেইটো বনাই ল'লোঁ ধুনীয়াকৈ। তাৰপিছত এইটো আদা নহৰু পিঁয়াজৰ পেষ্টটো ধুনীয়াকৈ ৰেডি হৈ গ'ল। এতিয়া আমি প্ৰেছাৰ কুকাৰলৈ যাওঁ। প্ৰথমে প্ৰেছাৰ কুকাৰত ধুনীয়াকৈ তেলটো দিব। আপোনালোকক যিমান তেল লাগে সিমান তেল দিব। তাতে পিঁয়াজখিনি এড কৰিব। পিঁয়াজখিনি এড কৰাৰ পিছত অলপ ভাজিব। পিঁয়াজখিনি অলপ ভাজিব লাগে। পিঁয়াজখিনি আপোনাৰ অলপমান ব্ৰাউন কালাৰ হয় ন, তাৰপিছত তেতিয়ালৈকে আপোনালোকে ভাজিব লাগে এই পিঁয়াজখিনি। এতিয়া মই পিঁয়াজখিনি অলপ ভাজি লওঁ। এয়া দেখিছে আমাৰ পিঁয়াজখিনি ভাজি ল'লোঁ। পিঁয়াজখিনি অলপমান ভাজি হোৱাৰ পিছত মই কি কৰিম, ইয়াতে যি তেজপাত, লং, ডালচেনি, আমাৰ জালুক আছিলে এইখিনি এড কৰিম, যাতে ফ্লেভাৰটো ধুনীয়া হওক, তাৰ চেণ্টটো ওলাই যাওক। সেইকাৰণে মই ইয়াত দি দিম। আকৌ অকণমান সময় ভাজিম, 2-3 মিনিটমান মই ধুনীয়াকৈ ভাজিম পিঁয়াজখিনি। এয়া মই পিঁয়াজখিনি অলপ ভাজি ল'লোঁ। এতিয়া পিঁয়াজখিনি ভাজি হৈ যোৱাৰ পিছত যিটো মই আদা নহৰু আৰু পিঁয়াজৰ পেষ্ট বনাইছিলোঁ, এই পেষ্টটো মই ইয়াতে এড কৰিম আৰু এইটো এড কৰি আমি অকণমান সময় ধুনীয়াকৈ ভাজিম। এতিয়া ইয়াৰ পৰা এটা ধুনীয়া কালাৰ ওলাব, ব্ৰাউন কালাৰ ওলাব, তেতিয়ালৈকে আমি ভাজিম। ইয়াত আপোনালোকে দেখিবলৈ পাইছে অলৰেডি কালাৰটো আহি গৈছে। তো আমি অলপমান ভাজিম। ভজাৰ পিছত ইয়াতে আমি কি কৰিম, এতিয়া আমি ইয়াত মাটনখিনি এড কৰিম। মাটনখিনি এড কৰাৰ পিছত আমি গোটেইখিনি মিক্স কৰিম ধুনীয়াকৈ, অলপ সময় ভাজিম। মাটনখিনি ধুনীয়াকৈ মিক্স কৰিব। মাটনখিনি মিক্স কৰাৰ পাছত এতিয়া আমি 5 মিনিটৰ কাৰণে ল' ফ্লেমত ৰাখিব, হাই ফ্লেম নহয়, ল' ফ্লেমত ৰাখিব। 5 মিনিটৰ কাৰণে ধুনীয়াকৈ এইখিনি আমি ভাজি ল'লোঁ। এতিয়া আমি ইয়াতে বিলাহী আৰু জলকীয়াৰ যিটো পেষ্ট বনাইছিলোঁ সেইটো এড কৰিম। এড কৰি গোটেইখিনি মিক্স কৰিম। আৰু এইকণতে এটা কথা, বিলাহীত পানী থাকে আৰু অলৰেডি তেল আমি দিছোঁ, গতিকে ইয়াতে আৰু এতিয়া পানী এড কৰিব নালাগে। আমি যিমান পাৰোঁ এইখিনি ভাজিবলৈ চেষ্টা কৰিম। আৰু এইকণ সময় উপযুক্ত সময় ইয়াতে আমি মছলা এড কৰিব লাগে। আমি ইয়াত হালধি এড কৰি দিম ধুনীয়াকৈ। বিলাহী পেষ্টটো দিয়াৰ পাছত আমি হালধি এড কৰিম। হালধি এড কৰাৰ পাছত আমি কাশ্মীৰী মিৰ্চ পাউডাৰটো এড কৰিম, কালাৰৰ কাৰণে ধুনীয়া হয়। সেইটো এড কৰি পেলাই গোটেইখিনি ধুনীয়াকৈ মিক্স কৰিম। এতিয়া আমি 5 মিনিটৰ কাৰণে এইখিনি ধুনীয়াকৈ মিক্স কৰি ভাজিম। ফ্লেমটো ল' ৰাখিব, হাই নাৰাখিব। এইখিনি ধুনীয়াকৈ ভাজা হৈ গ'ল। মই গোটেইখিনি মিক্স কৰি ল'লোঁ। এতিয়া আমি ইয়াত নিমখ এড কৰিম। কাৰণ নিমখ এড কৰা একদম সঠিক জেগা, যাতে ধুনীয়াকৈ মাংসৰ পানীটো এৰি দিয়ে। সেইকাৰণে আমি নিমখ এড কৰিম। নিমখ এড কৰাৰ লগে লগে ইয়াতে আমি এড কৰিম জিৰা। জিৰাটো বহুত ইম্পৰ্টেণ্ট হয় মাটনৰ কাৰণে। আমি জিৰা এড কৰিম। জিৰা এড কৰাৰ পিছত আপুনি গৰম মছলা এড কৰিব। গৰম মছলা ধুনীয়াকৈ ইয়াতে এড কৰি দুইটা ধুনীয়াকৈ মিক্স কৰিব। যিমান পাৰে ধুনীয়াকৈ মিক্স কৰিব। অলৰেডি আপোনালোকে কালাৰটো দেখিছে, কিমান ধুনীয়া এটা কালাৰ আহিছে। আৰু লাষ্টত আমি ইয়াত এড কৰিম আমাৰ ধনিয়া পাউডাৰ। আমি ধনিয়া পাউডাৰ এড কৰিছোঁ আৰু ইয়াতকৈ বেছি মছলা আমি ব্যৱহাৰ নকৰোঁ। তাৰপিছত আমি গোটেইখিনি মিক্স কৰিম। এতিয়া গোটেইখিনি মিক্স কৰি কি ধুনীয়া কালাৰ এটা আহিছে। আমি 5 মিনিটৰ কাৰণে ভাজি ল'লোঁ। 5 মিনিটৰ কাৰণে আমাৰ হৈ গ'লে ধুনীয়াকৈ দেখিবলৈ পাইছে কি ধুনীয়া কালাৰ আহিছে আৰু লগা নাই। তাৰপিছত মাংসত ধুনীয়াকৈ মছলাটো লাগিছে আৰু তেলটোৰ কাৰণে মছলাটো
প্ৰেছাৰত লগা নাই। এতিয়া ইয়াতে আমি মিক্সিত যিখিনি পিচি লৈছিলোঁ তাতে আমি মিক্সিটোতে পানী দি পেলাই অলপমান পানী থৈছোঁ, সেই পানীটোৱে আমি ইয়াত এড কৰিছোঁ। এইটো আপোনাৰ অকণমান পানী এড কৰি আমি আকৌ অকণমান সময় ভাজিম। 3-4 মিনিট বা 5 মিনিটৰ ভিতৰত আমি ফ্ৰাই কৰিম। ফ্ৰাইৰ ওপৰতে গোটেই মাটনটো নিৰ্ভৰ কৰিব, গতিকে আমি ফ্ৰাই কৰিলোঁ ধুনীয়াকৈ। মাটনটো ফ্ৰাই কৰিলোঁ। 5 মিনিটৰ কাৰণে আমি ঢাকন লগাই দিছোঁ। ঢাকনটো মই দেখুওৱা নাই, আৰু ঢাকনটো উঠোৱাৰ পাছত এইটো আমাৰ ফাইনেল ৰিজাল্টটো আহিছে মাটনৰ। কি ধুনীয়াকৈ মছলা মাটনে লৈছে, আৰু মটনৰ পৰা এক্সট্ৰা পানী যিমান আছিলে চব ওলাই গৈছে, আপোনালোকে দেখিবলৈ পাইছে। এইকণ সময়তে আমি পানী এড কৰিম। পানী এড কৰি আপোনালোকে যিমান পাৰে গৰম পানী এড কৰিব। পানী এড কৰাৰ পাছত চাওক, আমি এতিয়া ইয়াত প্ৰেছাৰ কুকাৰত চিটি মাৰিবৰ কাৰণে ৰেডি। আৰু প্ৰথমটো চিটি সদায় হাই ফ্লেমত মাৰিব, বাকী 3টা লাগে 4টা লাগে এইটো ল' ফ্লেমত। আৰু চিটি এৰাৰ পাছত চাওক ৰিজাল্টটো, মাংসৰ কি ধুনীয়া কালাৰ আহিছে। এতিয়া আমি এইখিনি বইল কৰিম। অলপমান পানী আছে, আমাক ইমান পানী নালাগে, অলৰেডি মাংস সিজি গৈছে, তথাপিও আমি ইয়াক অলপমান উতলাম ধুনীয়াকৈ। তো ব'লক আমি অলপ উতলাই লওঁ। ফাইনেলি আমাৰ মাংসখিনি ধুনীয়াকৈ উতলি গৈছে, আপোনালোকে দেখিবলৈ পাইছে। মাংসখিনি বহুত ধুনীয়াকৈ উতলিছে। আৰু ইয়াৰ পৰা এটা যিটো আমি গৰম মছলা ব্যৱহাৰ কৰিছিলোঁ, লং ইলাইচি, এইটো ভাল কোৱালিটিৰ ব্যৱহাৰ কৰিব, তাৰপৰা এটা ফ্লেভাৰ আহে, গোন্ধ আহে, বৰ ধুনীয়া লাগে। তো এতিয়া চাওক, আমাৰ ফাইনেলি উতলাৰ পাছত আমাৰ যিমানখিনি আমাক পানী লাগে সিমানখিনি পানী আমি ল'লোঁ, আৰু মই ইয়াতে কস্তুৰী মেথি এড কৰিছোঁ। এইটো অপশ্যনেল, আপোনালোকৰ আছে যদি এড কৰিব, এইটো টেষ্টটো ভাল লাগে। কস্তুৰী মেথি এড কৰিছোঁ, আৰু তাৰপিছত আমাৰ চাওক ফাইনেল মাংসৰ লুকছটো। মাংসটো খাবলৈ বৰ টেষ্টি লাগে। এনেদৰে বনাই খাব, বহুত টেষ্টি লাগিব খাই। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আকৌ লগ পাম এটা বেলেগ ধৰণৰ ৰেচিপি লৈ।